ল'ৰা ছোৱালীয়ে নিজৰ দেউতাক মাকক সন্মান কৰে, দেউতাক মাকক মৰম কৰে, সেই ল'ৰা ছোৱালীয়ে সফলতা লাভ কৰিবই। কাৰণ দেউতা আৰু মা হৈছে আমাৰ জীৱনলৈ ভগৱানক প্ৰতিনিধিত্ব কৰে। মোৰ দেউতা আৰু মায়ে হৈছে, আমি ভগৱান কোনেও দেখা নাই, কিন্তু মোৰ দেউতা আৰু মায়ে হৈছে মোৰ বাবে ভগৱান। ভগৱানক আমি দয়ালু বুলি জানো, মৰমীয়াল বুলি জানো, আৰু মোৰ দেউতা মায়ে ভগৱানক আমাৰ জীৱনত প্ৰতিনিধিত্ব কৰে। গতিকে সকলো ল'ৰা ছোৱালীয়ে দেউতা মাক আমি সন্মান কৰিম, মৰম কৰিম। দেউতা মাৰ কথা আমি সদায় চিন্তা কৰিম যে দেউতাই এইটো জায়গাত যাব দিছে, যাব দিয়া নাই, অকণমান হলেও দেউতাৰ কথাখিনিক আমি গুৰুত্ব দিম। তৃতীয়তে, মোবাইল আমি ইমানেই চাব লাগে যাৰ পৰা আমি শিকিব পাৰিম। মোবাইলে আমাক শিকাব নে আমি মোবাইলৰ পৰা শিকিম? এটা মোবাইল, তাত বহুত কথা আহে, কিন্তু যদি আমি মোবাইলক ভাল কৰি চাব জানো, তেতিয়াহ'লে আমি নজনা বহুত কথা জানিব পাৰো। সদায় আমাৰ হাতত থকা মোবাইল, যাৰ যাৰ হাতত মোবাইল আছে, ফেচবুক, ইনষ্টাগ্ৰাম চাবৰ কাৰণে মোবাইল নহয়। আমি যাতে মোবাইলৰ জৰিয়তে ভূগোল, বুৰঞ্জী, বিজ্ঞান, ক্ৰীড়া, নতুন নতুন পৃথিৱীৰ খবৰবিলাক আমি যাতে পাব পাৰো। ইয়াৰ লগতে আমি সকলোৱে নিয়মিতভাৱে স্কুলত যাম। স্কুল আমি ক্ষতি নকৰো।